everyone, welcome back to my channel. আজি বহুত দিনৰ মূৰত আপোনালোকলৈ লং ভিডিও এটা লৈ আহিছো আৰু একদম বেয়া নাপাব দে মই বহুত খেচেৰি হৈ আছো মানে কাম কৰি আছিল আজি যেহেতু উৰুকা গটিকে ঘৰ পুৰা সাফা কৰি আছো অলপ চলপ আৰু আগতে কৰি থোৱাই আছে ঘৰ সাফা সদায় কৰা হয় তথাপি উৰুকা বুলিটো বিশেষকে কৰিবই লাগিব নহলে মায়ে ঠিকছে দিব মোৰ মিনি ব্লগ যদি চাইছে তেতিয়ালে গম পাইছিলে মই তেজপুৰত আছিলো মাত্ৰ দিনৰ কাৰণে গৈছিলো বাৰু তথাপি ঘৰৰ অৱস্থা একদম বেয়া হৈ আছে ময়ে বাৰু খেচি থৈ গৈছিলো তুমি মিছা নকওঁ মায়ে ভালকৈ থয় মই সাফাও কৰো মানে সিজিলো কৰো আৰু নিজে খেচো গতিকে ঘৰৰ অৱস্থা একদম বেয়া হৈ আছে দেখুৱাই আছো কি হৈ আছে বিছনাৰ ঘটি এইবোৰ মই গোটেই খেচি গুলি তেনেকৈ থৈ দিছোঁ লাইক বেগ চেক ভৰাবলৈ আছেই এইবোৰ কাপোৰ জাপিবলৈ আছেই বেডশ্বীটখন আজি ধুই দিব লাগিব এইবিলাক চব উঠাই ভালকৈ চিজিল কৰিব লাগিব আৰু য'ত ত'ত কাপোৰ মোৰ এয়া ৰেলিঙত বিছনা ৰেলিঙত হয়তো ফ্ৰক এখন টাৱেল সেইবোৰ কাপোৰ কালি স্কুল যোৱা কাপোৰ সেই তেনেকেই আছে সেয়া সেইটো মোৰেই পেণ্ট এডাল খেচি গ'লে তেনেকেই থৈ গৈছিলোঁ এইবোৰ তেনেকেই আছে জিমলৈ যোৱা পেণ্ট এইবিলাক বাৰু ছোৱালীৰ বস্তু এইবিলাক আমাৰ বিজনেছ ওমেন হৈ গৈছোঁ সেয়া ৰেজিনৰ কিবা কিবি বস্তু ইয়াতে পেলাই তেনেকেই আছে কালি বনাইছিলোঁ এইয়া বনাই আছোঁ এইয়া এইটো এটা লকেট এইটো এইটো এটা লকেট এইকেইটা মানে পিগমেণ্টটো নতুনকৈ আনিছোঁ যে সেইকাৰণে আৰু এই ফুলখিনি নতুনকৈ আনিছোঁ গতিকে এনেই ট্ৰাই কৰি চাইছিলোঁ এইবিলাক বৰ ভাল হোৱা নাই এইটো চাব এইটো ধুনীয়া লাগিছে আৰু দেখুৱাম আপোনালোকক মই জনোৱাই নাই বিজনেছটোৰ কথা ভালকৈ আপোনালোকক সেয়া বাৰু ভালকৈ পিছত বহি কথা পাতিম আপোনালোকৰ লগত বেলেগ এটা ভিডিঅ' বনাম দেখুৱাম কি বনাইছোঁ আমি কি অৰ্ডাৰ পাইছোঁ অকণমান শ্বৰ্টছত দিছিলোঁ বাৰু লাভ ফ্ৰেম দুটা সেয়া চাই আপোনালোকে চাগে অকণমান গম পাইছে বাৰু পিছতকৈ জনাই আছোঁ এতিয়া মই অলপ কাম কৰি লওঁ নহ'লে মায়ে বজাব মোক আৰু আমাৰ ড্ৰয়িং ৰুমৰ পৰ্দাখিনি সলাই দিলোঁ বহুত দিন সলোৱা হোৱা নাছিলে সেইকাৰণে সলাই দিলোঁ আৰু মানে আমাৰ কালাৰ কৰা নাই যে সেইটো কাৰণে জিচ ৰং নাচাজিব আৰু কালাৰটো ডাৰ্ক গতিকে আকৌ পৰ্দাও যদি ডাৰ্ক কালাৰ লগাই দিওঁ বহুত একদম লেতেৰা লাগিব দেখিবলৈ আৰু এই টেবুল ক্লথখন এইখন বগা এখন হোৱা হ'লে বেছি ভাল লাগিলেহেঁতেন এখন আছিলে ক'ত জানো বেছিকৈ চিজি লগাই ক'ত থৈ দিলোঁ আৰু ভগৱান জানে আৰু এয়া পৰ্দা মই হ'লচেলৰ পৰা লোৱা দেই মাত্ৰ এখনত মাত্ৰ 250 কিন্তু বস্তুটো গধুৰ আকৌ ভাল মানে ডাঠ কাপোৰটো আৰু এতিয়া মই এই আলনাডাল অকণমান চাফা কৰি লওঁ একদম বহুত খেচনি হৈ আছে কাম কৰি আজি বহুত সময় হ'ব সেইকাৰণে মায়ে বনাই আছে ৰুটি হয়নে ৰুটি খাই লওঁ তাৰপাছত কাম কৰি থাকিম আকৌ চাহ বনাই লওঁ এতিয়া এয়া আমাৰ চাহ ৰেডি হৈ গ'ল ৰুটি টমেটো চচ আৰু এইটোত আছে আলু ভুজিয়া কাম কৰি আজৰি হওঁতে কেইটা বাজে ঠিক নাই গতিকে এতিয়া এতিয়াই পৰিলে আলুহেঁতেন চাহকাপ গতিকে এতিয়া ৰুটি খাই লওঁ ভাত একেবাৰে বহুত দেৰি হ'ব আৰু কাম কৰোঁতে চাগে 2-3টা বাজি যাব আজি ঘৰ চাফা কৰোঁতে উঠিছোঁ দেৰিকৈ বাৰু সেইটো কাৰণে আধা কাম কৰিয়ে খাবলৈ গ'লোঁ সেইকাৰণে এতিয়া খাই বৈ আহি আকৌ আলনাডাল জাপিছোঁ অথনি কাপোৰখিনি আঁতৰাই চাফা কৰি ল'লোঁ এতিয়া কাপোৰখিনি জাপি লওঁ মই वन 35 হৈ গ'ল মোৰ এতিয়ালৈকে কাম কৰি শেষ হোৱাই নাই ভাগৰ লাগি গৈছে লাষ্ট আৰু এইকেইটা ৰুম মুচি দিওঁ তাৰপিছতে মই আজৰি গা ধুমগৈ আৰু তাৰপিছত ফাইনেলি গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া ভাত খাওঁগৈ বহুত ভোক লাগিছে মায়ে জানো কি বনাই থৈ গৈছে মাটো গ'ল হেৰিয়ালে পিঠাগুড়ি খুন্দিবলৈ গ'ল
মা আজৰি হৈ মেলি পিঠাগুড়ি খুন্দিবলৈ গ'ল মই এতিয়ালৈকে ভাতেই খোৱা নাই গতিকে মই ভাতকেইটা খাই লওঁ কি আছে চাওঁ ৰ'ব ভাতৰ লগত আজি কিবা বনাইছে আজি মায়ে ছজনা মইতো নাখাওঁৱেই এইটো আৰু বা কি বনাইছে কিবা এটা অঁ এয়া ডিম আৰু আলু এয়া ভাজি থৈ গৈছে এনেকৈ খাম এতিয়া আৰু এয়া মই ভাত বাঢ়ি ল'লোঁ এইফালে এই ভাত মই অকণকৈ সানিছিলোঁ মানে এয়া আলু ভুজিয়া মই খাই বহুত ভাল পাওঁ এইটো আলু ভাজি নে আলু ডিম ভাজি টমেট' চচ ভাত এনেকৈ হ'লে মই খাই দিব পাৰোঁ ভাতকেইটা কিন্তু এই ছজিনা এয়া হ'লে এতিয়া দুটেপাও নগ'লহেঁতেন এয়া এতিয়া মই কিন্তু গোটেইকেইটা ভাত খাই দিব পাৰিম গুড মৰ্ণিং এভৰিৱান আজি নেক্সট ডে যোৱাকালি ব্লগটো সামৰণি নামাৰিলোৱে মই পাহৰিয়ে থাকিলোঁ ব্লগ কৰি আছোঁ বুলি আৰু আজি হৈছে গৰু বিহুৰ ব্লগ মই এক্সট্ৰাকৈ দিম যদি এইটো ভিডিঅ'ৰ লগতে দিওঁ তেতিয়াহ'লে বহুত দীঘল হৈ যাব সেইকাৰণে গৰু বিহুৰ আকৌ এক্সট্ৰাকৈ বনাম আৰু এতিয়াকে 7টাই বাজিব হ'ল মই উঠিছোঁহে মায়ে দিব এতিয়া মোক ঠিকছে হালধি মায়ে কালিয়ে কৈ থৈছিলে যে সোনকালে উঠি হালধি চালধিখিনি গুচাবা মই এতিয়া 7টা বজাত উঠিছোঁহে গালিয়ে খাম চাগে গতিকে আজিলৈ আহিছোঁ আন এটা ব্লগত আকৌ লগ পাম থেংক ইউ ফৰ ৱাচিং বাই